সালামুন আলাইকুম তিপ্তম মুবারাকাতান তাইয়্যিবা। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে শান্তিৰ হিয়া ভৰা অভিবাদন জনাই ইনশাআল্লাহ আমি আগবাঢ়ি যাব লৈছোঁ আমাৰ এই কোৰাণ মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৩৮৩ নং খণ্ডটিৰ মাজলৈ। ৰব্বি আউযু বিকা মিন হামাজাতিশ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন। रब्बि इश्रह ली सदरी वयस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। আলহামদুলিল্লাহ। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ তিলাওয়াতৰ ধাৰাবাহিকতাত আমি বৰ্তমান আছোঁ কোৰাণ মজিদৰ ৩৩ নং সূৰা আল আহজাবত। গতিকে প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ মানৱ কল্যাণৰ অৰ্থে মহান আল্লাহে যি উপদেশমালা অৰ্থাৎ আল কোৰআন আমাৰ বাবে নাজিল কৰিছে, সেই কোৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ প্ৰতি আপোনালোক আটাইলৈকে স্বাগতম জনাই ইনশাআল্লাহ আমি আগবাঢ়ি যাব লৈছোঁ আমাৰ আজিৰ এই ৩৮৩ নং খণ্ডটি কোৰআন মজিদৰ ৩৩ নং সূৰা আল আহজাবৰ ২৮ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহান নাবিয়্যু কুল লিআজওয়াজিকা ইন কুনতুন্না তুরিদনাল হায়াতাদ দুনিয়া ওয়া জিনাতাহা ফাতাআলাইনা উম্মাতিকুন্না ওয়া উশাররিহকুন্না শারাহান জামিলান। প্রিয় দর্শকবৃন্দ, এই কোরআন মজিদৰ এই বিশেষ আয়াতটিত আমি দেখিছোঁ মহান আল্লাহে পুনৰ সম্বোধন কৰিছে, নবীক সম্বোধন কৰি কৈছে। ইয়াত কোৱা গৈছে যে ইয়া আইয়ুহান নাবিয়্যু, অৰ্থাৎ হে নবী, কুল তুমি কৈ দিয়া, লি আজৱাজিকা তোমাৰ পত্নীসকলক তুমি কৈ দিয়া, ইন কুনতুন্না যদি তোমালোক হৈ থাকা, তুৰিদনাল হায়াতাদ দুনিয়া এই পাৰ্থিৱ জীৱনৰ প্ৰতি যদি তোমালোকে আশাবাদী হৈ থাকা, হায়াতাদ দুনিয়া ওয়া জিনাতাহা আৰু এই পাৰ্থিৱ জীৱনৰ ওয়া জিনাতাহা ইয়াৰ ভোগ বিলাস আনন্দ ফূৰ্তিৰ প্ৰতি যদি তোমালোকে আশাবাদী হৈ থাকা, তেন্তে ফাতাআলাইনা, তেতিয়া নবীক ক'বলৈ কৈছে যে ফাতাআলাইনা তেন্তে তোমালোক আহা, উম্মাতিকুন্না যে মই তোমালোকৰ বাবে কিছু প্ৰয়োজনীয় যোগাৰ কৰি দিছোঁ, ওয়া উশাৰৰিহকুন্না আৰু তোমালোকে ৰিলিজ হৈ যোৱা, বিদায় লৈ লোৱা ইয়াৰ পৰা, সাৰাহান জামিলান সুন্দৰভাৱে তোমালোকে ইয়াৰ পৰা বিদায় লোৱা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এক যথেষ্ট গুৰুত্বপূৰ্ণ তথা চিন্তাৰ যথেষ্ট অৱকাশ থকা এটি আয়াতৰ মাজত আমি সোমাই পৰিছোঁ। এই আয়াতত আমি দেখিছোঁ যে মহান আল্লাহে নবীক সম্বোধন কৰি কৈছে যে হে নবী, তুমি কোৱা, তোমাৰ পত্নীসকলক কৈ দিয়া। মন কৰিবলগীয়া বিষয়, বহু বচনত আছে পত্নীসকল, কিন্তু প্লুৰেলত আছে, যে তুমি কৈ দিয়া তোমাৰ পত্নীসকলক যে যদি তোমালোক এনে এটা অৱস্থাত থাকা যে তোমালোকে আশাবাদী হৈ থাকা এই পাৰ্থিৱ জীৱনৰ প্ৰতি তথা এই পাৰ্থিৱ জীৱনৰ ভোগবিলাসৰ প্ৰতি যদি তোমালোকে আশাবাদী হৈ থাকা, তেন্তে আহা মোৰ ওচৰলৈ, মই তোমালোকক প্ৰয়োজনীয় যোগাৰ কৰি দিছোঁ আৰু তোমালোক ইয়াৰ পৰা বিদায় হৈ যোৱা, সুন্দৰভাৱে বিদায় হোৱা। এই আয়াতে এই কথাখিনি আমি দেখিছোঁ দাঙি ধৰিছে। গতিকে ইয়াৰ অন্তৰালত বহুতো আমাৰ চিন্তনীয় বিষয় আছে।
প্ৰথম কথাটো হৈছে যে নবী পত্নীসকলে কোনো ধৰণৰ পাৰ্থিৱ জীৱনৰ প্ৰতি আশাবাদী হ'ব নোৱাৰিব। পাৰ্থিৱ জীৱনৰ যিমান ধৰণৰ ভোগবিলাস আছে সেই ভোগবিলাসৰ প্ৰতি তেওঁলোকৰ আসক্তি থাকিব নালাগিব। আৰু যদি প্ৰকৃততে নবীৰ পত্নীসকল তেনেধৰণৰ পাৰ্থিৱ জীৱন বা পাৰ্থিৱ জীৱনৰ ভোগবিলাসৰ প্ৰতি আসক্ত হয়, তেন্তে আল্লাহে নবীক ক'বলৈ কৈছে যে তেনেধৰণৰ পত্নীসকলক তুমি সুন্দৰভাৱে তোমাৰ প্ৰয়োজনীয় যি যোগাৰ আছে যোগাৰ কৰি দি তেওঁলোকক সন্মান সহকাৰে তুমি বিদায় কৰি দিয়া। এতিয়া এই দিশটোত আমি দেখিছোঁ যে পাৰ্থিৱ জীৱনৰ ভোগবিলাসৰ প্ৰতি নবী পত্নীসকল আকৰ্ষিত হ'ব নোৱাৰিব, তথা ইয়াৰ যিমান ধৰণৰ লাহ বিলাহৰ কথা আছে পৃথিৱীত এই বিষয়বোৰ ত্যাগ কৰি চলিব লাগিব। এতিয়া কথা হৈছে যে এই বিশেষ আয়াতৰ পৰা আমি দেখিছোঁ যে নবীক ক'বলৈ কৈছে নবীৰ পত্নীসকলক, আৰু নিশ্চিতভাৱে নবীয়ে এই কথা তেওঁৰ পত্নীসকলক কৈছে আৰু তেওঁ নিজৰ ঘৰত তেনেধৰণৰ এক পৰিৱেশৰ ৰচনা কৰিছে, সূচনা কৰিছে, যি ঘৰত পাৰ্থিৱ জীৱনৰ কোনো ধৰণৰ ভোগবিলাস থাকিব নোৱাৰে। এতিয়া মূল বিষয়বস্তু হৈছে এই বিশেষ আয়াত কেৱল কি নবী বা নবী পত্নীসকলৰ বাবেই প্ৰযোজ্য হ'ব নে আল্লাহৰ বিশ্বাসী সকলোবোৰ পুৰুষৰ বাবে এই আদেশ, বা তেওঁলোকৰ পত্নীসকলক এনেধৰণৰ ক'বলগীয়া হ'ব নে নহয়, এই দিশটো আমি চিন্তা কৰাৰ এক বিষয়। আয়াতে যিহেতু নবীক ক'বলৈ কৈছে। এতিয়া যদি আমি বিষয়বস্তু আমি আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামকে ধৰোঁ, তেখেত দুটি পদৰ অধিকাৰী আছিল। তেখেত নবী আছিল তথা ৰচুলো আছিল। আমি যিহেতু তেখেতক অনুসৰণ কৰাটো আমাৰ বাবে বাধ্যতামূলক, এই দিশবোৰে অনুসৰণীয় দিশবোৰ আমি চাবলগীয়া বিষয় খুঁটি নাটি মাৰি এনেধৰণৰ আয়াতবোৰতেই আমি চিন্তা চৰ্চা কৰিব লাগিব। আমি যিহেতু তেখেতক অনুসৰণ আমি কৰিব লাগিব, গতিকে তেখেতৰ ঘৰত কোনো ধৰণৰ পাৰ্থিৱ জীৱনৰ ভোগবিলাসৰ আয়োজন কৰা নাছিল, আয়াতৰ পৰাই প্ৰকাশ পাইছে, বা তেখেতৰ পত্নীসকলকো কোনো ধৰণৰ পাৰ্থিৱ জীৱনৰ ভোগবিলাসৰ প্ৰতি লালায়িত হ'বলৈ মানা কৰা আছে। আমি যদি তেখেতক অনুসৰণ কৰিব লাগে, নিশ্চিতভাৱে প্ৰত্যেকজন বিশ্বাসী লোকৰ প্ৰতি এই আদেশ প্ৰযোজ্য হ'ব। এই দিশবোৰ আমি কোৰাণ মজিদৰ যেতিয়া আমি আয়াত চিন্তা চৰ্চা কৰিম, ইয়াৰ বাস্তৱতা বুজাৰ চেষ্টা কৰিম, তেতিয়াহে এনেধৰণৰ চিন্তা চৰ্চাবোৰ এই আয়াতৰ পৰা প্ৰকাশ পাব। অন্যথা আমি উপৰুৱাকৈ যদি পঢ়োঁ, এই আয়াত নবীৰ কাৰণে কৈছে, নবী পত্নীসকলৰ বাবে কৈছে, ইয়াত আমাৰ কোনো দায়বদ্ধতা নাই, তেন্তে এই আয়াত আমাক কোৰাণ মজিদত আল্লাহে উল্লেখ কৰাৰ প্ৰাসংগিকতা ক'ত থাকিব? কিহৰ কাৰণে উল্লেখ কৰিছে? যিহেতু এই কোৰাণ মজিদ আমাৰ সকলোৰে বাবে পাঠ্য, এই কোৰাণ মজিদ আল্লাহে আমাৰ বাবে ফৰজ কৰিছে, তেন্তে নিশ্চিতভাৱে এই কথা বতৰাবোৰ আমি চিন্তা কৰিব লাগিব। আৰু তেনে এক ঘৰুৱা পৰিৱেশ ৰচনা আমি কৰাৰ চেষ্টা কৰিব লাগিব, যদিহে আমি পৰকালৰ আশাবাদী। কিছু কিছু ক্ষেত্ৰত নিশ্চিতভাৱে এক্সক্লুচিভ, মই জেনেৰেল বুলি কেতিয়াও ক'ব বিচৰা নাই। নবী পত্নীসকলো এক্সক্লুচিভ আহিব ইয়াতেই। কিছু কিছু ক্ষেত্ৰত এক্সক্লুচিভ থাকিব, কিন্তু যিহেতু তেখেতক আমি অনুসৰণ কৰিব লাগিব, আল্লাহে এই কথা বতৰাবোৰ কোৰাণ মজিদত যিহেতু সন্নিৱিষ্ট কৰিছে, এই কোৰাণ মজিদ যিহেতু আমাৰ বাবে পাঠ্য, গতিকে ইয়াৰ পৰা কি আমাৰ প্ৰতি আল্লাহৰ আদেশ আছে, মেছেজ আছে, সেই দিশবোৰ যদি আমি চিন্তা কৰিবলৈ যাওঁ, তেন্তে এনেধৰণৰ আয়াতসমূহ নিশ্চিতভাৱে প্ৰত্যেকজন পৰকালৰ আশাবাদী বিশ্বাসী লোকৰ বাবে প্ৰযোজ্য হ'ব।
তাৰ পাছত কৈছে একেধৰণে কথা বতৰা তাৰ পাছৰ আয়াতত কৈছে ৱাইন কুনতুন্না, আৰু যদি তোমালোক হৈ থাকা। নবীয়ে কৈ আছে তেখেতৰ পত্নীসকলক, আমি প্ৰসংগ কিন্তু এৰি দিব নালাগিব, কি প্ৰসংগ চলি আছে। পৰৱৰ্তী আয়াতত কৈছে ৱাইন কুনতুন্না, নবীয়ে তেওঁৰ পত্নীসকলক কৈ আছে, যিহেতু আল্লাহে কুল বুলি ক'বলৈ কৈছে। ইয়াত কৈছে ৱাইন কুনতুন্না, আৰু যদি তোমালোক হৈ থাকা, তুৰিদনাল্লাহা ৱা ৰাছুলাহু, আৰু তোমালোক যদি হৈ থাকা তুৰিদনাল্লাহা, আল্লাহৰ প্ৰতি আশাবাদী, ৱা ৰাছুলাহু, আৰু তেখেতৰ বাৰ্তাবাহক, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ প্ৰতি, আল্লাহৰ কথা বতৰাৰ প্ৰতি যদি তোমালোক আকাংক্ষিত হোৱা, আশাবাদী হৈ থাকা, ৱা দাৰাল আখিৰাতা, আৰু পৰকালৰ ঘৰৰ বাবে যদি তোমালোকে আশাবাদী হৈ থাকা, ফাইন্নাল্লাহা, তেন্তে নিশ্চয় আল্লাহে আ'আদ্দা লিল মুহসিনাতি মিন কুন্না, নিশ্চয় আল্লাহে আ'আদ্দা, যে আল্লাহে যোগাৰ কৰি ৰাখিছে, প্ৰস্তুত কৰি ৰাখিছে, লিল মুহসিনাতি, এনেধৰণৰ কৰ্তব্যপৰায়ণ নাৰীসকলৰ বাবে, মিন কুন্না, তোমালোকৰ মাজৰ পৰা, নিশ্চয় আল্লাহে প্ৰস্তুত কৰি ৰাখিছে লিল মুহসিনাতি, কৰ্তব্যপৰায়ণ নাৰীসকলৰ বাবে, মিন কুন্না, তোমালোকৰ মাজৰ পৰাই, আজৰান আজিমা, এক ডাঙৰ পুৰস্কাৰ আয়োজন কৰি থৈছে। গতিকে এই আয়াতটো আমি চিন্তা কৰোঁ আহক, এই আয়াত কি আমাৰ পত্নীসকলৰ বাবে কি প্ৰযোজ্য নহ'ব নেকি, বা নোহোৱাৰ অৱকাশ ক'ত আছে ইয়াত? সেইবাবে আমি কৈছোঁ যে আয়াত আমি যেতিয়া পঢ়িম, ইয়াৰ বাস্তৱতা, আমাৰ প্ৰতি কি মেছেজ আছে, সেই দিশটোহে আমাৰ বাবে প্ৰয়োজনীয় বিষয় কোৰাণ মজিদ যেতিয়া আমি বুজিবলৈ যাম। অন্যথা এনেধৰণৰ কথা বতৰাবোৰ কেৱল নবীক কৈছে, নবীৰ ওপৰত দায়িত্ব, আমাৰ ওপৰত কোনো দায়িত্ব নাই বুলি আমি দায় হেৰা মনোভাৱ এটা লৈ কোৰাণৰ পৰা আমাৰ ফালৰি কাটি থকা হ'ব। দ্বিতীয় আয়াততো চাওক, আমাৰ যিসকল মহিলা আছে, যিসকল মহিলা আল্লাহৰ আদেশৰ প্ৰতি কৰ্তব্যপৰায়ণ, যেনেকৈ কৈছে তেনেধৰণে কৰিছে, আৰু পৰকালৰ ঘৰৰ বাবে আমাৰ মহিলাসকল যিসকল আশাবাদী হৈ আছে, সেই মহিলাসকলৰ কাৰণে কি আল্লাহে ডাঙৰ পুৰস্কাৰৰ প্ৰস্তুত কৰি নাৰাখিব নেকি? নিশ্চিতভাৱে ৰাখিব ইনশাআল্লাহ। গতিকে বাস্তৱতাবোৰ আমি কিন্তু বুজাৰ চেষ্টা কৰিব লাগিব। তাৰ পাছত কৈছে ইয়া নিসা আন নবিয়্যি, এইবাৰ প্ৰত্যক্ষভাৱে আল্লাহৰ সম্বোধন নবী পত্নীসকলৰ প্ৰতি। মন কৰিব, নবী পত্নীসকল প্ৰকৃততে মুহসিনাতি, কৰ্তব্য পৰায়ণ নাৰী, এই দিশটো কিন্তু আমি মনত ৰাখিব লাগিব। গতিকে এনেধৰণৰ আল্লাহৰ আদেশ মানি চলা প্ৰত্যেকগৰাকী নাৰীকেই আমি, নাৰীসকলক আমি মুহসিনাতিন বুলি নিশ্চিতভাৱে ক'ব পাৰিম। মুহসিনাত যে কেৱল নবী পত্নীসকলেই হ'ব, নিশ্চিতভাৱে তেখেতসকলৰ মৰ্যাদা বহুত ওপৰত, তেখেতসকলৰ মৰ্যাদা মই সমান কৰিবলৈ যোৱা নাই। নবীসকলৰ মৰ্যাদা নিশ্চিতভাৱে বহুত ওপৰত, জেনেৰেলাইজ কৰিব মই বিচৰা নাই, কিন্তু কথা বতৰাবোৰ যে জেনেৰেলাইজ হয় নে নহয় সেই দিশটো আপোনালোকে বিবেচনা কৰি চাব। প্ৰত্যক্ষভাৱে এইবাৰ নবী পত্নীসকলক সম্বোধন কৰি কৈছে ইয়া নিসা আন নবিয়্যি, হে নবীৰ পত্নীসকল, মান ইয়াতি মিন কুন্না, মান ইয়াতি মিন কুন্না, তোমালোকৰ মাজত যিয়ে সোমাই পৰিব বা কৰিব, বিফাহিছাতিন মুবায়্যিনাতিন, স্পষ্ট ভাৱে যি অশ্লীলতাৰ লগত লগ হৈ যাব, স্পষ্ট দৃশ্যমান যিয়ে অশ্লীলতাৰ লগত
সংযুক্ত হ'ব বা অশ্লীল কাৰ্য কৰিব, ইউদাআফ লাহা আল আজাবু, ইউদাআফ লাহা আল আজাবু, তাইৰ প্ৰতি বৃদ্ধি কৰি দিয়া হ'ব শাস্তি, দিফাইনি, দুগুণ বৃদ্ধি কৰি দিয়া হ'ব। যিয়ে প্ৰত্যক্ষ তথা স্পষ্ট অশ্লীলতাৰ সৈতে লগ লাগি যাব বা অশ্লীল কাৰ্য কৰিব, আল্লাহে কৈছে যে তাইৰ প্ৰতি শাস্তি বৃদ্ধি কৰি দিয়া হ'ব দুগুণ পৰিমাণৰ। ওয়াকানা যালিকা আলাল্লাহি ইয়াসিৰান, আৰু এনেধৰণৰ শাস্তি দুগুণ কৰি দিয়া কাৰ্যটো যালিকা আলাল্লাহি, আল্লাহৰ বাবে ইয়াসিৰান, একেবাৰে সহজ কাম। আল্লাহে দুগুণ কৰে, তিনিগুণ কৰে, চাৰিগুণ কৰে, 100 গুণ কৰে। এই কাম কৰিবৰ বাবে আল্লাহৰ বাবে একেবাৰে সহজ কাম। তাৰপাছত কৈছে ওয়ামান ইয়াকনুত মিন কুন্না লিল্লাহি ওয়া ৰাসূলিহি, আৰু ওয়ামান, আৰু যিয়ে ইয়াকনুত, বিনীতা, বিনীতা মহিলা, বিষয়টো যিহেতু তা আছে গতিকে মহিলাসকলক কৈ আছে, ওয়ামাই ইয়াকনুত, আৰু যিয়ে বিনীতা হ'ব, অবিডিয়েণ্ট মহিলা হ'ব, মিন কুন্না, তোমালোকৰ মাজৰ পৰা, লিল্লাহি ওয়া ৰাসূলিহি, আল্লাহৰ প্ৰতি আৰু তেখেতৰ বাৰ্তাবাহকৰ প্ৰতি যিয়ে অবিডিয়েণ্ট মহিলা হ'ব, ওয়া তা'মাল, আৰু কৰিব, সালিহান, ভাল কাম কৰিব, নিজ সংশোধনীৰ কাম কৰিব। দুটা দিশ কৈছে, যিয়ে আল্লাহ আৰু ৰসুলৰ প্ৰতি বিনীতা হ'ব, অবিডিয়েণ্ট হ'ব যি মহিলা, আৰু সংশোধনীৰ কাম কৰিব, ভাল কাম কৰিব, আল্লাহে কৈছে নুতিহা, আমি তাইক দিম, সিঙ্গুলাৰত আছে, আমি তাইক দিম, আজৰাহা, তাইৰ পুৰস্কাৰ আমি দিম, মাৰৰাতাইনি, দুবাৰকৈ পুৰস্কাৰ দিম। স্পষ্ট ঘোষণা, কোনো টান নাই, একেবাৰে সহজভাৱে আল্লাহে কথা বতৰাবোৰ কৈ আছে। দুবাৰ পুৰস্কাৰ দিম বুলি কৈছে। কেনেধৰণৰ দুবাৰ পুৰস্কাৰ দিব আল্লাহৰ বিষয়ে এইটো। ওয়া আতাদনা, আৰু আমি প্ৰস্তুত কৰি ৰাখিছো, লাহা, তাইৰ প্ৰতি, ৰিজকান কাৰিমান, যথেষ্ট সন্মানীয় জীৱিকা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি কৈ আহিছো যে ৰিজক বুলি কোৱাৰ লগে লগে কেৱল খাদ্য বস্তুটোৱে কোৰাণ মজিদে বুজোৱা নাই। প্ৰসংগ সাপেক্ষে নিশ্চিতভাৱে এই খাদ্য আহিব, কিন্তু সামগ্ৰিকভাৱে ৰিজকান বুলি কোৱাৰ লগে লগে গোটেই জীৱন ব্যৱস্থাটো আল্লাহে এক সন্মানিত অৱস্থাত ৰাখিব। অৰ্থাৎ আল্লাহৰ আদেশ অনুযায়ী তেওঁক পৰিচালিত কৰি ৰাখিব। তাতকৈ আৰু কিবা সন্মানিত অৱস্থা হ'ব পাৰে নেকি? গতিকে যিহেতু আল্লাহে ইয়াত প্ৰস্তুত কৰি ৰাখিম বুলি কৈছে, গতিকে পৰকালৰ যি লাইফ হ'ব, সেই লাইফটো যথেষ্ট সন্মানিত এক লাইফ হ'ব, ৰিজেক্ট হ'ব। এই দিশবোৰ আমি একেবাৰে সহজ, আমি সদায় কৈ আছো, একেবাৰে সহজ, কোনো কঠিন আৰু জটিলতাৰ মাজলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আল্লাহে যিহেতু এই কোৰাণক সহজ বুলি কৈছে, আহক আমি প্ৰত্যেকে আল্লাহৰ সেই আয়াতৰ প্ৰতি আমি বিশ্বাস ৰাখি কোৰাণ মজিদক সহজ বুলি ভাবি লৈ আমাৰ সন্মুখত ৰাখি ইয়াৰ ভিতৰলৈ আমি সোমোৱাৰ চেষ্টা কৰোঁ। ইনশাআল্লাহ দেখিব সহজ হৈ আছে। এই আয়াতৰ কথা বতৰাবোৰত ইয়াত কঠিনতা, জটিলতা কোনো ধৰণৰ বিষয় নাই, ক্লিয়াৰ কাট। নবী পত্নীসকলক আল্লাহে ৰোল মডেল কৰি, মহিলাসকলৰ বাবে ৰোল মডেল কৰি দেখুৱাই আছে। পুৰুষসকলক নবীক ৰোল মডেল কৰি দেখুৱাইছে যে তোমাৰ পত্নীক তুমি এনে ধৰণৰ কথা কোৱা, এনে ধৰণৰ তোমাৰ ঘৰুৱা পৰিৱেশ ৰাখিবা। গতিকে পুৰুষসকলৰ বাবে নবী হৈ গ'ল ৰোল মডেল,
আৰু নবী পত্নীসকলৰ বাবে মহিলাসকল হৈ যাব, মহিলাসকলৰ বাবে নবী পত্নীসকল হৈ যাব ৰোল মডেল। ইয়াত টান একো কথাই নাই, আমি সহজভাৱে বুজিলে গোটেই দিশবোৰ আমাৰ বাবে ওলাই আহিব। আৰু ইয়াৰ বাস্তৱতা চিন্তা কৰিবৰ বাবে, বুজিবৰ বাবে প্ৰতিটো আয়াত আহক আমি পঢ়োঁ। পঢ়ি প্ৰথমতে অৰ্থ বুজো, হয় এইটো নবীৰ পত্নীসকলৰ বাবে কৈছে। এতিয়া আহক আমাৰ নিজৰ বিবেকক প্ৰশ্ন কৰোঁ, এই কথাটো আমাৰ পত্নীসকলৰ বাবে বা আমাৰ বাবে প্ৰযোজ্য হ'বনে নহ'ব? স্পষ্ট হৈ পৰিব আয়াত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় আপোনালোকক কৈছোঁ, এনেধৰণে আমি কোৰাণখনক যিহেতু আল্লাহে সহজ বুলি কৈছে, ইয়াক সহজ হিচাপে আমি চিন্তা কৰি লৈ ইয়াক আমি বুজাৰ চেষ্টা কৰোঁ আহক। গতিকে ক'লে এই আয়াতত যে যিয়ে বিনীতা হ'ব, যিসকল মহিলা বিনীতা হ'ব, অবিডিয়েণ্ট হ'ব আল্লাহৰ প্ৰতি আৰু বাৰ্তাবাহকৰ প্ৰতি, আৰু তেওঁলোকে সৎ কৰ্ম কৰিব, নিজৰ পৰিশুদ্ধিৰ কাম কৰিব, আল্লাহে কৈছে যে আমি তাইৰ পুৰস্কাৰ দিম, দুবাৰকৈ পুৰস্কাৰ দিম, আৰু তাইৰ বাবে আমি প্ৰস্তুত কৰি ৰাখিম বহুতো সন্মানিত জীৱিকা। ইয়া নিশা নবীয়ে, পুনৰ প্ৰত্যক্ষভাৱে নবী পত্নীসকলক কৈ আছে ইয়াত, হে নবীৰ পত্নীসকল, লাস্তুন্না, যে তোমালোক নোহোৱা। মন কৰিব, বহুত চিন্তা কৰিব লগা আৰু বুজিবলগীয়া বিষয় আছে ইয়াত। হে নবী পত্নীসকল, লাস্তুন্না, যে তোমালোক নোহোৱা, কা আহাদিন, কোনো এজনৰ দৰে, মিনান নিচাই, সাধাৰণ মহিলাসকলৰ দৰে, কোনো এজনৰ দৰে হে নবী পত্নীসকল তোমালোক কিন্তু নোহোৱা। মৰ্যাদাগতভাৱে তোমালোকৰ স্থান বহুত ওপৰত, এইবাবে তোমালোক প্ৰকৃততে ৰোল মডেল বাকী সকলো মহিলাৰ বাবে। গতিকে তোমালোক, আল্লাহে কৈছে মন কৰিবা, তোমালোক কিন্তু কোনো এগৰাকী সাধাৰণ মহিলাৰ দৰে নহয়, তোমালোক নবী পত্নী হয়। মৰ্যাদাগত দিশৰ পৰা তোমালোকৰ অৱস্থান এইবাবেই ওপৰত, যিহেতু আল্লাহে এই আদেশসমূহ নবী পত্নীসকলৰ প্ৰতি আদেশ কৰিছে, নবী পত্নীসকলে এই আদেশ বাস্তৱায়ন কৰিছে। সাধাৰণ নাৰীসকলে কিন্তু নবী পত্নীসকলক ফ'ল' কৰিব লাগিব, অনুসৰণ কৰিব লাগিব ৰোল মডেল হিচাপে। গতিকে আল্লাহে এই ডিফাৰেঞ্চিয়েটটো কৰি দিছে যে মন কৰিবা, তোমালোক কিন্তু ৰোল মডেল, তোমালোকক ফ'ল' কৰিব। গতিকে তোমালোক সাধাৰণ নাৰীৰ দৰে নহয়। ইয়া নিশা নবীয়ে, হে নবীৰ পত্নীসকল, লাস্তুন্না, তোমালোক নোহোৱা, কা আহাদিন, কোনো এজনৰ দৰে, নিচাই, সাধাৰণ নাৰীসকলৰ মাজৰ পৰা। তাৰপিছত কৈছে ইন ইত্তাকাইতুন্না, আৰু যদি তোমালোকে আল্লাহৰ ৰুখক ভয় কৰা, ফালা তাখদানা বিল কাউলি, মন কৰিব, যদি নবী পত্নীসকলক কি আদেশ কৰিছে, সেই আদেশ সাধাৰণ মহিলাৰ বাবে প্ৰযোজ্য হয় নে নহয়, সেই দিশটো চিন্তা কৰিব। প্ৰথমতে আহক আমি কি কৈছে বুজি লওঁ। এই আয়াতত ক'লে, হে নবী পত্নীসকল, তোমালোক কিন্তু সাধাৰণ মহিলা এগৰাকীৰ দৰেও নহয়, আৰু যদি তোমালোকে আল্লাহৰ ৰুখক ভয় কৰা, ফালা তাখদানা বিল কাউলি, যে তোমালোকৰ কথা বতৰাবোৰ খুব কোমল, খুব আকৰ্ষণীয় নকৰিবা। ফায়াতমা, তেতিয়া কি হ'ব? যদি নবী পত্নীসকলক কৈছে তোমালোকৰ কথা বতৰাবোৰ খুব কোমল, মৰম লগা, আকৰ্ষণীয় নকৰিবা, ফায়াতমা, তেতিয়া কু অভিসন্ধি আহিব, আল্লাজি, যিজনৰ, ফি কলবিহি মাৰাদুন, যিজনৰ অন্তৰত ব্যাধি আছে। তোমাৰ কথা বতৰাবোৰ যদি খুব আকৰ্ষণীয়, মৰম লগা, মানুহক আকৰ্ষণীয় কৰা, তেতিয়া যিজন পুৰুষৰ মনত কু অভিসন্ধি থাকিব,
সেই পুৰুষ তোমাৰ প্ৰতি তেতিয়া আকৰ্ষিত হৈ যাব। কালবিহি মাৰাদুন। গতিকে আদেশটো কি কৈছে? বিশেষভাৱে ইয়াৰ বাস্তৱিকতা চাব লাগিব। নবী পত্নীসকলক কথা বতৰাবোৰ খুব আকৰ্ষণীয়, মৰম লগা, মানুহে ভাল পোৱা হ'বলৈ মনা কৰিছে। প্ৰকৃততে কাৰ প্ৰতি? পৰপুৰুষৰ আগত। নিজৰ পুৰুষ, নিজৰ সতী সন্তান, নিজৰ মা বাপেকৰ প্ৰতি কিন্তু আদেশ হোৱা নাই, স্পষ্ট হৈ আছে। যি পুৰুষৰ মনত কু অভিসন্ধি থাকিব তেওঁ কিন্তু তোমাৰ প্ৰতি আকৰ্ষিত হৈ যাব, তেতিয়া তামান্না কৰিব তোমাক। ৱাকুলনা, কিন্তু তুমি তোমাৰ কথা কবা কাউলান মাৰুফান, ভদ্ৰভাৱে, ভাল ধৰণে। পৰপুৰুষক আকৰ্ষণীয়, পুৰুষৰ মন জয় কৰিব পৰাকে কথা বতৰাবোৰ নকবা, কিন্তু অভদ্ৰামিত নহয়। মাৰুফান, কাউলান মাৰুফান, সিহঁতৰ লগত কথা বতৰা পাতিবা ভদ্ৰভাৱে, সীমা ভিতৰত, গণ্ডিৰ ভিতৰত থাকি কথা বতৰা পাতিবা। এনেধৰণৰ তোমালোকৰ কথাৰ লালিত্য, কথাৰ কোমলতা, কথাৰ আকৰ্ষণীয়তা তোমালোকে এনে নকৰিবা যাতে পৰপুৰুষ, যি পুৰুষৰ অন্তৰত কু অভিসন্ধি থাকিব তোমালোকৰ প্ৰতি, যাতে তামান্না কৰে, আশাবাদী হৈ যায়, তেনে নকৰিবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ কৈছোঁ, আদেশ নবী পত্নীসকলৰ বাবে। আয়াত নিজৰ প্ৰতি আপুনি লৈ আহক, আমি লৈ আহক। আমাৰ পত্নীসকলক কি আমি তেনেধৰণৰ ক'ব নালাগিব নেকি? তেনেধৰণৰ শিক্ষা যিহেতু আল্লাহে দিছে, সেই শিক্ষা আমি তেওঁলোকক আমি দিব নালাগিব নেকি? যে তোমালোকৰ কথা বতৰাবোৰ চাবা, ঘৰলৈ বহুতো মানুহ দুনুহ আহে, কথা বতৰাবোৰ তোমালোকে পাতি, যেতিয়া পৰপুৰুষৰ লগত পাতিবা সাৱধানেৰে পাতিবা। এনেধৰণৰ তোমালোকে পুৰুষক আকৰ্ষণ কৰিব পৰাকৈ তোমালোকে কথা বতৰা নাপাতিবা। যি পুৰুষৰ অন্তৰত বেয়া ভাৱ থাকে যাতে তোমাৰ প্ৰতি আকৰ্ষিত হৈ নাযায়। এই আদেশ কি আমাৰ পত্নীসকলৰ বা আমাৰ মহিলাসকলৰ বাবে প্ৰযোজ্য নহ'ব নেকি? নিশ্চিতভাৱে হ'ব। গতিকে আমি কৈ আছো, আহক আয়াতৰ বাস্তৱতা চাওঁ। আয়াত নবীৰ প্ৰতি, আয়াত নবী পত্নীসকলৰ প্ৰতি যদি আহিছে বুলি আমি ধৰি লৈ গা এৰা দিওঁ, তেতিয়া এই কোৰাণ মজিদ প্ৰকৃততে আমাৰ বাবে কোনো কাম নাইকিয়া হৈ যাব, যিহেতু এই কোৰাণ মজিদ নাজিল হৈছে আমাৰ বাৰ্তাবাহকৰ ওপৰত। এই দিশবোৰৰ বাস্তৱতা প্ৰিয় দৰ্শকবৃন্দ, আমি বাৰম্বাৰ অনুৰোধ জনাই আছো, আয়াতৰ বাস্তৱতাৰ প্ৰতি আহক আমি চিন্তা চৰ্চা কৰোঁ। এই আয়াতত দুটা দিশ প্ৰকাশ পাইছে। নবী পত্নীসকলে পৰপুৰুষৰ লগত কিন্তু কথা বতৰা পতাৰ অনুমতি আল্লাহৰ নিশ্চিতভাৱে আছে। এনে কোনো কথা নহয় আমাৰ মহিলাসকলেও যে পৰপুৰুষৰ লগত কথা পাতিবই নোৱাৰিব। আমাৰ সেই পৰ্যায়ত আমাক ধৰ্মই লৈ গৈছে এতিয়া, সেইবাবেই উল্লেখ কৰি আছো। ইয়াত আমি দেখিলো নবী পত্নীসকলে প্ৰকৃততে পৰপুৰুষৰ সৈতে কথা পাতিছে। আদেশ হৈছে আল্লাহৰ, তুমি তোমাৰ কথাৰ এনেধৰণৰ তুমি ফুলজাৰি নামাৰিবা, এনেধৰণৰ আকৰ্ষণীয় কোমলতা নকৰিবা যাতে পৰপুৰুষৰ যাৰ অন্তৰত কু অভিসন্ধি থাকে আকৰ্ষিত হয়। এই আদেশ মানিব লাগিব। ভাল ধৰণে ভদ্ৰ হিচাপত ভাল কথা পাতিবলৈ কৈছে। ৱাকুলনা, আৰু তোমালোকে কবা কাউলান মাৰুফান, ভদ্ৰভাৱে ভালভাৱে তোমালোকে কথা পাতা, ন' প্ৰব্লেম। আমাৰ ধৰ্মই যিটো দি আছে তেনেধৰণৰ নহয় প্ৰিয় দৰ্শকবৃন্দ। আল্লাহৰ দিন, আল্লাহৰ জীৱন ব্যৱস্থা একেবাৰে সহজ। অন্তৰ খোলা থাকিব লাগিব। আমাৰ অন্তৰৰ মাজত আমি কু অভিসন্ধি লৈ ব্যাহ্যিক দিশৰ পৰা আমি বহুত ডাঙৰ আল্লাহৱালা দেখুৱাই একো লাভ নাই। অন্তৰ পবিত্ৰ কৰিব লাগিব। এই কথা বতৰাবোৰ তাৰ পৰাই আমি বিশ্লেষণ কৰিলে গোটেই দিশবোৰ আমি বুজিবলৈ পাম ইনশাআল্লাহ। তাৰ পাছত এটা আল্লাহে আদেশ দিছে, ৱাকাৰনা ফি বুয়ুতিকুন্না, আৰু তোমালোকে
তোমালোকৰ ঘৰবোৰৰ মাজতে থাকা। কিয় থাকিবলৈ কৈছে সেই দিশটো কৈছে একেটা আয়াততে মন কৰিব। ৱাকাৰনা ফি বুয়ুতিকুন্না, আৰু তোমালোকে তোমালোকৰ ঘৰবোৰৰ ভিতৰতে থাকা। ৱালা তাবাৰৰাজনা, আৰু তোমালোকে নিজকে বাহিৰত প্ৰকাশ কৰি নুফুৰিবা, এক্সপ'জ কৰি নুফুৰিবা। তাবাৰৰুজাল জাহিলিয়াতিল উলা, যিদৰে ইয়াৰ আগৰ অজ্ঞ লোকসকলে, যিসকলে আল্লাহৰ কথা বতৰা জনা নাছিল, জাহিলিয়াতৰ যুগৰ জাহিল নাৰীসকলে যি ধৰণে বাহিৰত নিজকে এক্সপ'জ কৰি ঘূৰি ফুৰিছিল, তোমালোকে তেনেধৰণে নুঘূৰিবা, বৰং তোমালোকে ঘৰতেই সোমাই থাকা, ঘৰৰ ভিতৰতে থাকা। এই তোমালোকৰ আগৰ যি জাহিলিয়াতি যুগৰ জাহিল মহিলাসকলে যি ধৰণে বাহিৰত নিজকে এক্সপ'জ কৰি ঘূৰা ফিৰা কৰি আছিল, তোমালোকে সেই লেভেলত তোমালোকে নাযাবা, বৰং তোমালোকে ঘৰতে থাকা। ঘৰত কিহৰ কাৰণে থাকিবলৈ কৈছে তাৰো আদেশ আছে, সেই দিশটো আমি চাওঁ আহক। আল উলা, আৰু ঘৰত থাকি একেটা আয়াতত কৈছে ৱা আকিমনাছ সালাতা, আৰু ঘৰত থাকি তোমালোকে আল্লাহৰ আদেশ বাস্তৱায়িত কৰা। আল্লাহৰ যি আদেশমূলক যিসমূহ আয়াত আছে তাৰ অনুশীলন কৰা, তাৰ বাস্তৱায়ন কৰা। ৱা আতিনা আজ-জাকাতা, আৰু তোমালোকে তোমালোকৰ পৰিশুদ্ধিৰ বাবে আল্লাহৰ ওচৰত পুৱা গধূলি তোমালোকে নিবেদন কৰি থাকা, তোমালোকৰ পৰিশুদ্ধিৰ নিবেদন কৰা। ঘৰত এনেই সোমাই থাকিবলৈ কোৱা নাই। তোমালোকৰ আগৰ যি জাহিলিয়াতি যুগৰ যি জাহিল মহিলাসকলে নিজকে এক্সপ'জ কৰি ঘূৰি ফুৰিছিল, তোমালোক তেনেধৰণে নহবা, নকৰিবা। তোমালোক ঘৰতে থাকা, ঘৰত থাকি তোমালোকে আল্লাহৰ আদেশসমূহক বাস্তৱায়ন কৰা, আল্লাহৰ আদেশমূলক যিসমূহ আয়াত আছে তাৰ তোমালোকে অনুশীলন কৰা, আৰু তোমালোকে অনৰ্গল আল্লাহৰ ওচৰত নিজৰ পৰিশুদ্ধিৰ বাবে নিবেদন কৰি থাকা। ৱা আতি'নাল্লাহা ৱা ৰাছূলাহু, আৰু আনুগত্য কৰা আল্লাহৰ। ঘৰৰ ভিতৰত থাকি কি কি কৰিবলৈ কৈ আছে সেই দিশটো আমি চোৱাৰ চেষ্টা কৰিব লাগিব। ৱা আতি'নাল্লাহা, আৰু আল্লাহৰ আনুগত্য কৰা। আল্লাহক আমি আনুগত্য কৰিবলৈ ক'ত পাম? আল্লাহটো আমাৰ বাবে দৃশ্যমান নহয়। ৱা ৰাছূলাহু, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক আনুগত্য কৰা। তেখেতে যি কৈছে আল্লাহৰ কথা কৈছে, গতিকে তোমালোকে তোমালোকৰ বাৰ্তাবাহকক আনুগত্য কৰা। তোমালোকৰ বাৰ্তাবাহকক আনুগত্য কৰা মানেই হৈ যাব অদৃশ্য আল্লাহৰ আনুগত্য কৰা। ইন্নামা ইউৰিদু, একমাত্ৰ তেখেতে বিচাৰে, অৰ্থাৎ আল্লাহে ইচ্ছা কৰে। ইউৰিদুল্লাহু, একমাত্ৰ আল্লাহে ইচ্ছা কৰে। লি ইউজহিবা আনকুম, তোমালোকৰ পৰা আঁতৰ কৰি দিবৰ বাবে। ৰিজচান, যিমান তোমালোকৰ মাজত মানৱ ভিতৰত তোমালোকৰ ইম্পিউৰিটিজ, চিন্তাধাৰা, কথা বতৰা, বিশ্বাস, কৰ্ম, যিমান ধৰণৰ ইম্পিউৰিটিজ, মিনছ আল্লাহৰ কথাৰ মতে নহয়, বাহিৰৰ কথা বতৰা অনুসৰি যিমান ইম্পিউৰিটিজ আছে, আল্লাহে ইচ্ছা কৰে তোমালোকক সেই ইম্পিউৰিটিজবোৰ দূৰ কৰি দিবৰ বাবে। আহলাল কিতাবী, এই কিতাপধাৰীসকলক, যিহেতু আল্লাহে কিতাপ পঠাইছে, এতিয়া তোমালোক আহলাল কিতাপ হৈ গ'লা, কিতাপৰ দাবীদাৰ হৈ পৰিলা। গতিকে এনে কিতাপৰ দাবীদাৰসকলক আল্লাহে ইচ্ছা কৰে যে যিমান ধৰণৰ ইম্পিউৰিটিজ আছে ভিতৰত, সেই সকলোবোৰ দূৰ কৰি দিয়াটোৱে হৈছে আল্লাহৰ ইচ্ছা। ৱা ইউতাহিৰাকুম, আৰু তোমালোকক পবিত্ৰ কৰিবৰ বাবে, ইম্পিউৰিটিজ দূৰ কৰি পবিত্ৰ কৰিবৰ বাবে। তাতহীৰান, একেবাৰে সুপবিত্ৰ যাতে তোমালোক হৈ যোৱা। মন কৰিব, এই পবিত্ৰ কিন্তু অজু গোচলৰ পবিত্ৰ নহয়,
অন্তৰৰ ভিতৰৰ চিন্তাধাৰাৰ সাইকোলজিক্যাল পিউৰিটি, সেই পিউৰিটিটো সাইকোলজিক্যাল ইম্পিউৰিটিজ দূৰ কৰি সাইকোলজিক্যালি পিয়ৰ কৰাৰ কথা কৈ আছে ইয়াত। ৱাজকুৰনা, আৰু তোমালোকে খুব স্মৰণ কৰা, মনত কৰা কথা বতৰাবোৰ, মা ইউতলা, যি পাঠ কৰা গৈছে, ফি বুয়ুতি কুন্না, তোমালোকৰ ঘৰবোৰত। চাও ঘৰৰ ভিতৰত সোমাই কি কি কাম কৰিবলৈ কৈ আছে, আৰু খুব স্মৰণ কৰা, মনত কৰা, মা ইউতলা, যি পাঠ কৰা গৈছে, ফি বুয়ুতি কুন্না, তোমালোকৰ ঘৰবোৰৰ মাজত, ঘৰবোৰৰ ভিতৰত, মিন আয়াতিল্লাহি, আল্লাহৰ আয়াত। আমি কৈ আছো চাওক, আল্টিমেট সদায় আল্লাহৰ আয়াত। গতিকে ঘৰৰ ভিতৰত এনেই থাকিবলৈ কোৱা নাই, এই কৰ্মসমূহ কৰিবলৈ কৈ আছে আল্লাহে। ধুনীয়াকৈ গোটেইবোৰ এটাৰ পাছত এটাকৈ তালিকা দাঙি ধৰিছে ইয়াত, আৰু কৈছে যে তোমালোকৰ ঘৰত যি আল্লাহৰ আয়াত পাঠ কৰা গৈছে, ৱাইয়ুতলা ফি বুয়ুতিকুন্না মিন আয়াতিল্লাহি ৱাল হিকমাতি, আৰু সেই আয়াতৰ যি বুজ, সেই বুজ, এই কথা বতৰাবোৰ খুব স্মৰণ কৰা। ৱাজকুৰ, মনত ৰাখা, পাহৰি নাযাবা। যি পাঠ কৰি আছে, শুনি আছা তোমালোকৰ ঘৰৰ ভিতৰতে, যিহেতু তোমালোক নবী পত্নী। ইন্নাল্লাহ কানা লাতিফান খাবীৰা, নিশ্চয় আল্লাহে প্ৰত্যেকটো সূক্ষ্ম সূক্ষ্ম কথাৰো খবৰ ৰাখে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে ৰোল মডেল কৰি আয়াত কিছুমান দাঙি ধৰিছে। মন কৰিব, প্ৰত্যেকটো আয়াতেই আল্লাহে ৰোল মডেল কৰি নবী আৰু নবী পত্নীসকলক দেখুৱাইছে, যদিও পৰকালৰ আশাবাদী প্ৰত্যেকজন মুমিনৰ ক্ষেত্ৰত ই প্ৰযোজ্য হয় নে নহয়, নিজ বিবেকেৰে চিন্তা কৰক। কোৰাণৰ বাস্তৱতা আপোনালোকৰ আগত জল জল পটপট হৈ ওলাই আহিব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সাধ্যানুসৰি আমি চেষ্টা কৰিলোঁ কোৰাণৰ আয়াতৰ মূল তত্ত্বসমূহ দাঙি ধৰাৰ বাবে। ইনশাআল্লাহ আমি আশা কৰিম আপোনালোকে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক, চিন্তা চৰ্চা কৰক। নিশ্চিতভাৱে আল্লাহে প্ৰত্যেককে কোৰাণৰ বিশুদ্ধ বুজ দিব। আলহামদুলিল্লাহ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আছ শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।